নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ আহোম সাম্ৰাজ্য সম্পৰ্কে কেইটামান কুৱেশ্যন। আশা কৰোঁ আপোনালোকে ভাল পাব। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যন, আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? হু ইজ দ্য ফাউণ্ডাৰ অফ আহোম কিংডম? উত্তৰটো হ'ব চুকাফা। দ্বিতীয় প্ৰশ্নটো হ'ল, চুকাফাই কিমান চনত অসমলৈ আহে? ৱেন ডিড চুকাফা কেম টু আছাম? উত্তৰটো হ'ব 1228 চনত, অৰ্থাৎ 1228 চনত। 3 নম্বৰ প্ৰশ্ন, আহোম ৰাজ্যৰ ৰাজধানী কি আছিল? হুইচ ৱাজ দ্য কেপিটেল অফ আহোম ডাইনেষ্টি? উত্তৰটো হ'ব চৰাইদেউ। 4 নম্বৰ প্ৰশ্নটো, বামুণী কোঁৱৰ বুলি কাক জনা যায়? হু ৱাজ ন'ন এজ বামুণী কোঁৱৰ? উত্তৰটো হ'ব চুডাংফা। 5 নম্বৰ কুৱেশ্যন, কোনজন মুছলিম আক্ৰমণকাৰীয়ে প্ৰথম অসম আক্ৰমণ কৰে? হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম ইনভেডাৰ অফ আছাম? উত্তৰটো হ'ব তুৰ্বক। 6 নম্বৰ কুৱেশ্যন, তুৰ্বক খানে কিমান চনত অসম আক্ৰমণ কৰে? ইন হুইচ ইয়াৰ তুৰ্বক খান ইনভেডেড আছাম? ইয়াৰ উত্তৰটো হ'ব 1532 চনত, অৰ্থাৎ ইন 1532। 7 নম্বৰ কুৱেশ্যন, কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা বুলি জনা যায়? হুইচ আহোম কিং ৱাজ ন'ন এজ দিহিঙীয়া ৰজা? উত্তৰটো হ'ব চুহুংমুং। 8 নম্বৰ কুৱেশ্যন, তুৰ্বক খানক কোনে পৰাস্ত কৰে? হু ডিফিটেড তুৰ্বক খান? উত্তৰটো হ'ব চুহুংমুং। 9 নম্বৰ প্ৰশ্ন, কোনে প্ৰথমে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰে? হু টেক টাইটেল স্বৰ্গনাৰায়ণ ফাৰ্ষ্ট? উত্তৰটো হ'ব চুহুংমুং। 10 নম্বৰ কুৱেশ্যন, চুহুংমুঙে চুতীয়া ৰাজ্য দখল কৰি তাৰ শাসনৰ বাবে কোনটো পদবী উলিয়ায়? হুইচ ৰেংক ৱাজ ক্ৰিয়েটেড বাই চুহুংমুং আফটাৰ ইনক্লুজন অফ চুতীয়া কিংডম টু আহোম কিংডম ফৰ এডমিনিষ্ট্ৰেশ্যন অফ ইট? উত্তৰটো হ'ব শদিয়া খোৱা গোহাঁই। 11 নম্বৰ কুৱেশ্যন, চুহুংমুঙে কছাৰী ৰাজ্য দখল কৰি তাৰ শাসনৰ বাবে কোনটো পদবী উলিয়ায়? হুইচ ৰেংক ৱাজ ক্ৰিয়েটেড বাই চুহুংমুং আফটাৰ ইনক্লুজন অফ কছাৰী কিংডম টু আহোম কিংডম ফৰ এডমিনিষ্ট্ৰেশ্যন অফ ইট? উত্তৰটো হ'ব মৰঙী খোৱা গোহাঁই। 12 নম্বৰ কুৱেশ্যন, শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণৰ জন্মকথা কোনজন আহোম ৰজাৰ কালত লিখা? ইন হুইচ আহোম কিংছ পিৰিয়ড দ্য বুক শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণৰ জন্মকথা ৱাজ ৰিটেন? উত্তৰটো হ'ব চুহুংমুং। 13 নম্বৰ কুৱেশ্যন, গড়গয়া ৰজা বুলি কাক জনা যায়? হুইচ আহোম কিং ৱাজ ন'ন এজ গড়গয়া ৰজা? উত্তৰটো হ'ব চুকলুংমুং। 14 নম্বৰ কুৱেশ্যন, মুদ্ৰাৰ প্ৰচলন কৰা প্ৰথম আহোম ৰজা কোন আছিল? হুইচ আহোম কিং ফাৰ্ষ্ট ইনিচিয়েটেড কইনছ? উত্তৰটো হ'ব চুকলেংমুং। আহোম মুদ্ৰাসমূহৰ আকৃতি কি আছিল? দ্য শ্বেপ অফ আহোম কইনছ ৱাজ? ইয়াৰ উত্তৰটো হ'ব অষ্টভুজ, অৰ্থাৎ অক্টাগনিল। 16 নম্বৰ কুৱেশ্যন, নগা আলি কোনে নিৰ্মাণ কৰে? নগা আলি ৱাজ কনষ্ট্ৰাক্টেড বাই? উত্তৰটো হ'ব চুকলেংমুং। 17 নম্বৰ কুৱেশ্যন, মাজুলীৰ সন্ধি কাৰ কাৰ মাজত হৈছিল? দ্য ট্ৰিটি অফ মাজুলী চাইন্ড বিটুইন? উত্তৰটো হ'ব চুকাম্ফা আৰু নৰনাৰায়ণ। 18 নম্বৰ কুৱেশ্যন, মাজুলীৰ সন্ধি কোন চনত স্বাক্ষৰিত হয়? ইন হুইচ ইয়াৰ ট্ৰিটি অফ মাজুলী ৱাজ চাইন্ড? উত্তৰটো হ'ব 1563 চনত, অৰ্থাৎ ইন 1563। আহোম সাম্ৰাজ্যৰ চাৰিঙীয়া ফৈদৰ প্ৰতিষ্ঠাতা কোন আছিল? হু ৱাজ দ্য ফাউণ্ডাৰ অফ চাৰিঙীয়া ব্ৰাঞ্চ অফ ৰয়েল আহোম ডাইনেষ্টি? উত্তৰটো হ'ব চুৰেং দেওৰজা। 20 নম্বৰ কুৱেশ্যন, খোৰা ৰজা বুলি কোনজন আহোম ৰজাক জনা যায়? হুইচ আহোম কিং ৱাজ ন'ন এজ খোৰা ৰজা? উত্তৰটো হ'ব চুকাম্ফা। 21 নম্বৰ কুৱেশ্যনটো হ'ল, প্ৰতাপ সিংহৰ পূৰ্বৰ নাম কি আছিল? হোৱাট ৱাজ দ্য আৰ্লিয়াৰ নেম অফ আহোম কিং প্ৰতাপ সিংহ? উত্তৰটো হ'ব চুচেংফা আৰু লাঙি গোহাঁই। 22 নম্বৰ কুৱেশ্যন, বৰফুকন আৰু বৰবৰুৱা উপাধি দুটা কোনে উলিয়াইছিল? হু ক্ৰিয়েটেড দ্য পোষ্ট বৰফুকন এণ্ড বৰবৰুৱা? উত্তৰটো হ'ব প্ৰতাপ সিংহ।
23 নম্বৰ কুৱেশ্যন গড়গাঁও পুখুৰী কাৰ দিনত খন্দা হৈছিল গড়গাঁও পুখুৰী ৱাজ ডাগ ডিউৰিং দ্য ৰেইন অফ উত্তৰটো হ'ব শুক্লেংমুং 24 নম্বৰ কুৱেশ্যন বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কাক জনা যায় হু ৱাজ নোন এজ বুদ্ধি স্বৰ্গনাৰায়ণ উত্তৰটো হ'ব প্ৰতাপ সিংহ 25 নম্বৰ কুৱেশ্যনটো হ'ল পাইক প্ৰথা কোনে প্ৰচলন কৰে পাইক চিষ্টেম ৱাজ লঞ্চড বাই উত্তৰটো হ'ব প্ৰতাপ সিংহ 26 নম্বৰ কুৱেশ্যনটো হ'ল জাগিয়াল গোহাঁই কাজলমুখীয়া গোহাঁই আদি পদবোৰ কোনে উলিয়ায় জাগিয়াল গোহাঁই কাজলমুখীয়া গোহাঁই পোষ্ট আৰ ক্ৰিয়েটেড বাই প্ৰতাপ সিংহ 27 নম্বৰ কুৱেশ্যন বুঢ়া ৰজা বুলি কাক জনা যায় দ্য আহোম কিং নোন এজ বুঢ়া ৰজা ইয়াৰ উত্তৰটো হ'ব প্ৰতাপ সিংহ 28 নম্বৰ কুৱেশ্যন ফগা ৰজা বুলি কাক জনা যায় হুইচ আহোম কিং ৱাজ নোন এজ ফগা ৰজা ইয়াৰ উত্তৰটো হ'ব জয়াদিত্য সিংহ 29 নম্বৰ কুৱেশ্যন কোচ হাজোৰ ৰজা পৰীক্ষিত নাৰায়ণৰ জীয়ৰী মঙলদহীক কোনে বিয়া কৰাইছিল হু মেৰিড মঙলদহী দ্য ডটাৰ অফ কোচ হাজো কিং পৰীক্ষিত নাৰায়ণ উত্তৰটো হ'ব প্ৰতাপ সিংহ 30 নম্বৰ কুৱেশ্যন জয়াদিত্য সিংহৰ প্ৰকৃত নাম কি হোৱাট ইজ দ্য একচুৱেল নেম অফ জয়াদিত্য সিংহ উত্তৰটো হ'ল চুৰামফা ধন্যবাদ বন্ধুসকল আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ বন্ধুসকল আজিলৈ ইমানেই